চোলাখন সেইটোৱে হয়। দুখীয়া ল'ৰা বিজয়ক ছাপোৰ্ট কৰি লওক, কিয়নো তেওঁৰ এতিয়া পাৰ্চনেল ফোন এটাও নাই। আমাৰ শিৱসাগৰ আহা বা যোৰহাট আহা যেন ফোন কৰিবা তোমালোকে, তো সদায় আহি যাম। উপস্থিত হৈছেগে আমাৰ মাজত উপস্থিত হৈছেগে। আমি গাড়ীটো চাইডত ৰাখি লওঁ। হেল্ল' গাইছ, আজি দুখীয়া বিজয় চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ভৱেন দা আহি আছে মোৰ মাজত। বহুত দিনৰ মূৰত লগ পাম। আজি ভৱেন দা আমাৰ ঘৰলৈ আহি আছে। চিনাকি হ'লোৱে আগৰ পৰাই। এতিয়া মই কি কৰিম আৰু, মোৰ ফালৰ পৰা একো দিবলৈ নাই। দুখীয়া মানুহ জানেই আৰু। মই ভৱেন দাক অপেক্ষা কৰি আছোঁ, আহি লওক। হাই গাইজ, মই আজি মোৰ ভিডিঅ'লৈ আৰু এবাৰ স্বাগতম জনাইছোঁ। মই আজি ভৱেন দা আহিব বুলি অপেক্ষা কৰি আছোঁ ঘৰত। এয়া মোৰ ঘৰ। হেল্ল' গাইজ, এয়া মই ঘৰখন চফা কৰি আছোঁ। আপোনালোকে চাই থাকক। ভৱেন দা আহিব আজি। আলহী দুটামান আহিব বুলি কৈছে, সেইকাৰণে ঘৰটো অলপ চফা কৰি আছোঁ। এতিয়া ভৱেন দা 5টা বজাত উপস্থিত হ'বগৈ ইয়াত। ঘৰখন ইয়াত দেখুৱাইছোঁ। ভিতৰ প্ৰৱেশ এয়া এনেকুৱা অৱস্থা। এনেকৈ আছোঁ আৰু জীৱনটো কটাই। ভৱেন দা অহালে চাহ চেনি চব যোগাৰ আছে। সিহঁতক চাহ বনাব লাগে। ইয়াত জুই চুই জ্বলাই চাহ খুৱাম আৰু। হাই গাইছ, আজি ভৱেন দা আহি আছে আমাৰ মাজত। আমি এতিয়া মই ৰেডি হৈ আছোঁ। চব বস্তু বাহানি ৰেডি কৰি থোৱা আছে। মই এতিয়া ভৱেন দা অপেক্ষা কৰি আছোঁ। 5টা বজাত উপস্থিত হ'বগৈ হেনো। এইয়া মই সেইকাৰণে ৰৈ আছোঁ ভৱেন দাক লগ কৰিবলৈ। চব বস্তু বাহানি ৰেডি আৰু। ঘৰটো দেখুৱালোঁ। গৰু আছে আমাৰ। দুখীয়া ঘৰ কি ক'ব আৰু। এতিয়া আমাৰ মাজত ভৱেন দা উপস্থিত হৈছেগৈ। ভৱেন দা আমাৰ মাজত উপস্থিত হৈছেগৈ। এয়া আমি গাড়ীটো চাইডত ৰাখি লওঁ। আমি যোনকেইটা পাৰিছোঁ সেইকেইটা বস্তু দিছোঁ, বাট এইটো আপোনালোকক যে এইটো বস্তু দিছোঁ সেইটো বস্তু দেখাইছোঁ বুলি আমি আপোনালোকে নাভাবিব। তো আমি দেখুৱাৰ মটিভটো কি হয় যে আমি এতিয়া দিছোঁ, আমি 3টা দিছোঁ বিষয়ালয়ত যেনেদৰে আমি অলপ সহায় সকলোৱে ছাপোৰ্ট কৰক মানে তেওঁক। আৰু আমি যেনেদৰে বস্তু এটা আজি হয়তো আমি বহুত বস্তু আনি দিব পৰা নাই, মানে হয়তো আমি যি পাৰিছোঁ আমি আমাৰ চোলাখন সেইটোৱে হয়। চাওক নালাগে, পিছত পিন্ধিবা। আমি দেখুৱাই দিছোঁ বোলো এইটো আনি দিছোঁ দেই, পিছত পিন্ধিবা দেই। আকৌ কিবা কিবি ভাবিব। এনেকুৱা লাগিছে? আই থেংক ইউ। আৰু আমাৰ বিজয়ৰ কাৰণে আমি আনিছোঁ চাউল, দালি, বিস্কুট সকলো আনিছোঁ আমি বিজয়ৰ কাৰণে। য'ত নেকি আমি যিমান পাৰিছোঁ ইমানে সহায় কৰিছোঁ আমি 3জনে মিলি। আমি এয়া বিজয় বেয়া নাপাবা আকৌ তোমাৰ এইবোৰ দেই। গাইছ আপোনালোকেও বেয়া নাপাব প্লিজ। আমি কিবা এটা যি হাই গাইছ, এয়া আমাৰ মাজত ভৱেন দা আৰু মোৰ শিৱসাগৰৰ 04 আছামৰ আহিছে আৰু দাৰিয়ানা আহিছে আমাৰ মাজত। আপোনালোকে ছাপোৰ্ট কৰক আৰু আমাক ছাপোৰ্ট কৰক। প্ৰকৃততে আমাৰ দুখীয়া ল'ৰা বিজয়ক ছাপোৰ্ট কৰি লওক, কিয়নো তেওঁৰ এতিয়া পাৰ্চনেল ফোন এটাও নাই। ফোন এটা কিনিবলৈ আপোনালোকে প্লিজ সহায় কৰি দিয়ক, যেনেদৰে মোক সহায় কৰিছে। আৰু আমিও যিমান পাৰোঁ আমিও সহায় কৰিব চেষ্টা কৰি থাকিম তেওঁক, হয় নে নহয়? সদায় যেতিয়া মাজুলী আহিম তোমাক সদায় লগ কৰিম আৰু সদায় তোমাৰ ইয়ালৈ আহিম। আৰু ব্ৰ নাম্বাৰটো লৈ যামগৈ মই তোমাৰ, তো ফোন কৰিম। কিবা প্ৰব্লেম হ'লে ফোন কৰিবা তুমি। তো সদায় যি পাৰোঁ হেল্প কৰিম তোমাক। আমি মাজুলীত আছোঁ, তুমি টেনশ্যন নকৰিবা। যি প্ৰব্লেম হয় আমাক ক'বা। আৰু যদি আমাৰ শিৱসাগৰ আহা বা যোৰহাট আহা যেন ফোন কৰিবা তোমালোকে, তো সদায় আহি যাম সদায়। তো সেয়াই আছিলে। বাকী আমাৰ বিজয় এণ্ডিং কৰি দিয়া। কি ক'ম আৰু ন, আমি বিজয়ক ক'বলৈ বেয়াই লাগে। নাম্বাৰটো দিয়া তোমাৰ। চেনেলটোৰ নামেই দুখীয়া ল'ৰা হৈ থাকিলে, কিন্তু
আপোনালোকে বেয়া পাইছে চাগে ই দুখীয়া বুলি, কিন্তু দুখীয়া হয়, কিন্তু দুখীয়া হয়, কিন্তু তাৰ চেনেলটোৰ নামহে দুখীয়া। তেওঁ প্ৰকৃততে ইমান দুখীয়া নহয়, মানে তেওঁৰ মনটো সদায় ধনী। মানুহ কোনো দুখীয়া নহয় ন, আমিও দুখীয়া। ভগৱানক কাকনো ধনী নকৰাই ন, দুখীয়া নকৰা। সেইবাবে আমি আজি দুখীয়া চেনেলটোৰ নামেই দুখীয়া বুলি খুলিলে, সেইবাবে তেওঁলৈ অশেষ অশেষ ধন্যবাদ। আমি প্ৰত্যেকটো ভিডিঅ'ত দুখীয়া ল'ৰা বুলি কৈ থাকোঁ, কিন্তু আপোনালোকে প্লিজ এইটো নাভাবিব তেওঁ দুখীয়া ল'ৰা বুলি। কিন্তু আপোনালোকক কিনো কওঁ, আমি বাৰে প্ৰতি কৈ থাকিব মন নাই। বাকী তুমি চেনেলটোৰ নাম সলাই ল'বা, মানুহে মানে আমাক কিবা এটা বুলি ভাবে, গম পোৱা নাই? সেইকাৰণে চেনেলটোৰ নাম সলাই ল'বা। নালাগে, সলাব নালাগে, থৈ দিয়া। যোনে যি ভাবে ভাবক, নিজে নিজৰ কাম কৰিলে হ'ল। আমাৰ দাদাসকলে মোক ইমান উপহাৰ দিছে, মই তাৰ বাবে ধন্যবাদ পাইছোঁ। ৱেলকাম। থাকিম তোমাৰ লগত আছোঁ, আহি থাকিম, যেতিয়া মাজুলী আহিম আহিমেই। বাকী গাইজ, আমাৰ ৰাতি হ'ব হ'ল, আমি কথা পাতিব যাবগৈ লাগে, আৰু কাইলৈতো আমি ক'ৰবালৈ যাব লাগে, সেইকাৰণে আজি ৰেষ্ট ল'বগৈ লাগে। আমাৰ দাদাহঁতে যাবলৈ লৈছে এতিয়া। আমি এতিয়া যাওঁগৈ, ৰাতিও হ'বলৈ হ'ল, চাহপাত খাবলৈ একো নাপালে, বেয়া লাগিছে। একো নাই, আমি আকৌ আহিম, তাৰপৰা তোমাক খাম, আৰু আপোনালোকে একদম মৰম দিব। আজিলৈ তোমাক এৰিছোঁ, নেক্সট টাইম লগ পাম চিয়ৰ মাজুলী আহিলে। ভালকৈ থাকিবা তুমি। বাই বাই। বাই বাই। অঁ, বাই বাই। বাই বাই। অলপ চাই দিব ভিডিঅ'টো, সকলোৱে শ্বেয়াৰ কৰি দিব। ভালকৈ লাগিলে বেয়া নাপাব সময় দিব নোৱাৰিলোঁ বুলি দেই। আমাৰ ৰাতি হৈছে, দেখিছেই নে ভিডিঅ'টো সকলোৱে। যোগাৰ কৰি থৈছিলোঁ নহয়। নালাগে, দেৰি হ'ব, পাছত খামগৈ যেতিয়া আকৌ আহিম নহয় দেই, কাৰণ আমাৰ ঘৰলৈ অঁ কঁঠাল খাম। অঁ, আমি যে কঁঠাল খোৱা চেলেঞ্জ কৰিম দেই। বাই বাই গাইজ। এয়া আমাৰ ভৱেন্দ্ৰ যাবলৈ লৈছে, বাই বাই। আৰু এয়া আমাৰ চবকে বাই বাই দিয়া। বাই বাই। যাব দেই দাদা, ইয়াত যাবলৈ লগ পাম। যাব দেই, বাই বাই। বাই বাই। হাই গাইজ, মই আজি ভৱেন্দ্ৰ লগ কৰি ভাল লাগিলে। তাৰ ভৱেন্দ্ৰটো এতিয়া গধূলি হ'ল বুলি চাহপাত নোখোৱাকৈ গুচি গ'ল, বেয়া লাগিছে। মোৰ ফালৰ পৰা ভৱেন্দ্ৰ অশেষ অশেষ ধন্যবাদ থাকিল। জিৰ' পৰ আছাম দাদালৈ অশেষ ধন্যবাদ থাকিল। আৰিয়ান দালৈ মোৰ অশেষ অশেষ ধন্যবাদ থাকিল, মোক লগ কৰিলে। তাৰপিছত মোক বহুত গিফ্ট দি থৈ গৈছে, মোৰ তাৰ বাবে মোৰ বহুত ধন্যবাদ থাকিল। মই অশেষ মোৰ ফালৰ পৰা ভিডিঅ'টো ইমানতে ৰাখিছোঁ, হ'ব।